গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভালেই। গাইজ, আজি বহুত দিনৰ পিছত ব্লগ এটা বনাওঁ বুলি লৈছোঁ। আজিৰ পৰা ভাবিছোঁ প্ৰত্যেক দিনাই একোটাকৈ মোৰ ইউটিউব চেনেলত ভিডিঅ' আপলোড কৰিম। মই কি কৰোঁ ডেইলি ব্লগ। মই যিহেতু বহুত ঘৰৰ পৰা বহুত দূৰত থাকোঁ, ঘৰলৈ বহুত মনত পৰে, কেতিয়াবা মানে মনটো বেয়া লাগি থাকে আৰু কেতিয়াবা নিজে মানে ডিপ্ৰেশ্যনত এনেই ভোগোঁ, এনেকুৱা অনুভৱ হয়, মানে বহুত বেয়া লাগে। সেইকাৰণে ভাবিছোঁ প্ৰত্যেক দিনাই একোটাকৈ মোৰ ইউটিউব চেনেলটোত আজিৰ পৰা ব্লগ দিম। দি থাকিলে মানে ব্যস্ত হৈ থকাও হ'ব আৰু আপোনালোকৰ লগত মানে কথা পতা, কমেণ্টবোৰ দেখা হ'ব, মানে মানুহৰ লগত যোগাযোগ হৈ থাকিব। সেইকাৰণে ব্যস্ত থাকিলে মনটো ভাল লাগি থাকিব। সেইকাৰণে প্ৰত্যেক দিনাই একোটাকৈ ব্লগ দিবলৈ মই চেষ্টা কৰিম। আপোনালোক সকলোৱে চাব। ঘৰৰ পৰা দূৰত থাকিলে যিসকলে থাকে তেওঁলোকে বুজি পায় ঘৰলৈ কিমান মনত পৰে, অকলশৰীয়া অনুভৱ হয় আৰু বিশেষকৈ মানে সকলোৰে হয় আৰু হয় চাগে, মোৰো তেনেকুৱাই অনুভৱ হয়, বেয়া লাগে। মই সেইকাৰণে মই যেনেদৰে থাকোঁ, মানে প্ৰত্যেক দিনাৰ এনেই চিম্পুল ভিডিঅ'বোৰ মই কি কৰি থাকোঁনো সকলোখিনি দি থাকিম আৰু আপোনালোকে এনেই চাব এইখিনিকে। সেইকাৰণে আজি তাৰপিছতে অলপ পিছতে মই পানী আনিবলৈ যাম। মানে বহুত দিনৰ পৰা বেয়া পানী খাই আছোঁ। বেয়া পানী মানে কি আৰু পানীখিনি আমাৰ অলপ ৰঙচুৱা, আইৰণ আছে। তাৰপিছতে ফিল্টাৰ কৰোঁ বাৰু, ফিল্টাৰ কৰিলেও পানীখিনি বৰ ভাল নহয়। তাৰপিছতে মানে পানীখিনি মই যোনটো বটলত পানী ভৰাওঁ, সেই বটলটো মানে হেৰি হৈ গৈছে, সেইকাৰণে ৰঙা পৰি গৈছে। তাৰপিছতে সেইকাৰণে মই আজিৰ পৰা কিনি পিনে খাম বুলি ভাবিছোঁ। বহুত দিনৰ পৰাই কিনি খাব লাগিছিলে, কিন্তু মই কিনি খোৱা নাই। এইখিনিয়ে চলি যাব বুলি ভাবি এনেকৈ খাই আছোঁ। কিন্তু মাজতে মোৰ বেমাৰ হৈ গ'ল, মানে বেমাৰ হৈ থাকে মাজে মাজে, জ্বৰ চৰ হৈয়ে থাকে। সেইকাৰণে পানীটোৰ কাৰণেই এইবোৰ হৈছে নেকি বুলি ভাবিছোঁ। সেইকাৰণে আজিৰ পৰা মই মিনাৰেল ৱাটাৰ খাম বুলি ভাবিছোঁ। সেইকাৰণে আনিবলৈ যাম আৰু অথনি কামৰ পৰা অহাৰ সময়তে লৈ আহিম বুলি ভাবিছিলোঁ, কিন্তু হেৰি আছিলে, দোকানখন বন্ধ আছিলে, সেইকাৰণে অনা নহ'ল। এতিয়া অলপ পিছত যাম, তাৰপিছত আনিমগৈ। আজিৰ পৰা মোৰ প্ৰত্যেক দিনাই একোটা ভিডিঅ' আপলোড কৰিম মোৰ চেনেলটোত। সকলোৱে চাই দিব আৰু মোৰ চেনেলটি মৰম দিব বুলি আশা ৰাখিছোঁ। আৰু মই কোনো ধৰণৰ মই যিমান পাৰোঁ চিম্পুলকৈ, মই যেনেকৈ থাকোঁ ৰুমত, কিনো মানে ইমান কাপোৰ চাপোৰবোৰো মানে ভাল চালকৈ পিন্ধি নলওঁ, এনেকৈয়ে ভিডিঅ' দিম আৰু সকলোৱে চাব বুলি আশা ৰাখিছোঁ। আৰু তাৰপিছতে আজিলৈ এতিয়াৰ কাৰণে ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'সমূহ চাব আৰু অলপ পিছত মই ওলাই যাম, আৰু মই ভিডিঅ' কৰিম। আজি দিব নোৱাৰিলেও কাইলৈ আকৌ দিম। চাই থাকিব মোৰ চেনেলটো। ধন্যবাদ।